জনাইছোঁ মোৰ চেনেললৈ আৰু আজি বনাবলৈ গৈ আছোঁ কণী আৰু চিজৰ এটা আইটেম। চ' ভিডিঅ'টো শেষলৈ চাওক, কি বনাই আছোঁ গম পাব। আৰু আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' মই সৰু বাউল এটা লৈ লৈছোঁ আৰু ইয়াত মই প্ৰথম দুটা কণী ভাঙি দিম। আৰু ইয়াত এতিয়া অলপ নিমখ, অলপমান আপোনাৰ ব্লেক পেপাৰ পাউডাৰ আৰু মই স্লাইট গাখীৰ দি দিছোঁ। গাখীৰ কিয় দিছোঁ, কাৰণ গাখীৰ দিলে কণীটো অলপ ফ্লাফিনেছটো হয়। চ' আপোনালোকে বেছি গাখীৰ নিদিব, স্লাইট গাখীৰ দি দিছোঁ বাছ। আৰু এইখিনিত এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম। আৰু আপোনালোকে যিমানে কণীটো উইস্ক কৰিব সিমানে কণীটোৰ ফ্লাফিনেছটো বাঢ়ি যায়। চ' উইস্কটো অলপ বেছিকৈ কৰিব। চ' কণীটো আমি উইস্ক কৰি ল'লোঁ আৰু ইয়াত এতিয়া চপ গ্ৰীণ চিলি অলপ দি দিম। আৰু লগতে আপোনাৰ মই ফাইন চপ পিঁয়াজ কৰি লৈছোঁ। চ' ফাইন চপ পিঁয়াজ অলপ আৰু আপোনাৰ বিলাহীও একদম ফাইন চপ কৰি লৈছোঁ আৰু লগতে কেপচিকাম। চ' আপোনালোকে কেপচিকাম নিদি কিনে গাজৰ বা বিলাহী বা গাজৰো দিব পাৰে। চ' এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে, বাট মই এইখিনিত দিছোঁ। আৰু এতিয়া এইখিনিত আকৌ এবাৰ হুইস্ক কৰি ল'ম, মানে ভালকৈ মিলাই ল'ম গোটেইখিনি। চ' এইপিনে আমি এখন পেন গৰম হ'বলৈ দিছোঁ আৰু পেনখন আমাৰ ঠিক গৰম হোৱাত ইয়াত এতিয়া মই অলপ ৰিফাইন তেল দি দিছোঁ। আপোনালোকে ৰিফাইন তেলৰ জেগাত বাটাৰো দিব পাৰে, বাট মই ৰিফাইন তেল ইউজ কৰিছোঁ। আৰু আমি কণীৰ মিক্সাৰটো পেনত দিয়াৰ আগে আগে আৰু এবাৰ মিক্স কৰি ল'ম, যাতে আমাৰ বস্তুখিনি আৰু এবাৰ ভালকৈ মিক্স হৈ যায়, বা আমাৰ পেপাৰ পাউডাৰ যে দিছিলোঁ পেপাৰ পাউডাৰ যাতে তলত আপোনাৰ থাকি নাযায়, এইখিনিতো মিক্স হৈ যায়। সেইবাবে এইখিনি আৰু এবাৰ ভালকৈ মিক্স কৰি ল'ম। আৰু আমাৰ কেৰাহীটো গৰম হোৱাত ইয়াত এতিয়া মই কণীৰ মিক্সাৰটো দি দিম। আৰু কণীৰ মিক্সাৰটো আমি ছেট হ'বলৈ দিম কম ফ্লেমত। আৰু আমাৰ কণীৰ মিক্সাৰটো ঠিক ছেট হৈছে। আৰু এতিয়া যিখিনিত আমাৰ এতিয়া এটা চাইডে মই এতিয়া ইয়াৰে চিজ দি দিম যিহেতু। আৰু আমাৰ চিজখিনি অলৰেডি কণীটোৰ লগত মেল্ট হৈ গৈছে। চ' এতিয়া গোটেইখিনি আমি মিক্স কৰি ল'ম। মানে আপোনাৰ আমি যোনটো ভুজি কওঁ তেনেকৈ আমি ভুজি বনাই ল'ম এতিয়া। তো আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত নিশ্চয় জনাব। আৰু মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ। তেতিয়ালৈ সকলোৱে সুস্থ থাকক, সকলোৱে ভালে থাকক। তো এইটোৱে আছিল আজিৰ চিজ এগ ভুৰ্জি। আশা কৰোঁ সকলোৱে ভাল পালে। থেংক ইউ এভৰিৱান, টেক কেয়াৰ।